Hello friends, welcome back to RJ&HM videoblogs. মই আজিৰ ভিডিঅ'ত এটা বিশেষ লোক উৎসৱ দেখাবলৈ গৈ আছোঁ আৰু খুবেই আচৰিত ধৰণৰ এই উৎসৱটো আপোনালোকে দেখি নিশ্চয় ভাল পাব। মই দেখুৱাবলৈ গোটেইখিনি যত্ন কৰিম। মই ভিডিঅ'টোত যিখিনি বস্তু দেখাবলৈ গৈ আছোঁ সেইখিনি চাই আপোনালোকে আজি অকণো আমনি নাপায়, খুবেই ইণ্টাৰেষ্টিং হ'ব। খালি অলপ দীঘলীয়া হ'ব কাৰণ বস্তুখিনি মই ভালকৈ দেখাব লাগিব, গতিকে অলপ স্কিপ নোহোৱাকৈ ভিডিঅ'টো শেষলৈকে চাওক। অতীজৰ পৰা মানৱ সম্প্ৰদায় পূজা পাৰ্বণৰ লগত জড়িত হৈ আছে আৰু তাৰে এক অন্য পূজা মই দেখুৱাবলৈ গৈ আছোঁ। এই পূজা ভাৰতৰ এক লোকোৎসৱো হয়, যাক কোৱা হয় চৰক পূজা। চ'ত মাহৰ শেষৰ দিনটোত এই পূজা অনুষ্ঠিত কৰা হয়। পুৰাণ সময়ত চ'ত মাহত শিৱ আৰাধনাৰ প্ৰসংগত নৃত্যগীত আদি উৎসৱৰ কথা উল্লেখ থাকিলেও এই পূজাৰ কথা উল্লেখ নাই। তথাপিও পাশুপাত সম্প্ৰদায়ৰ মাজত এই পূজাৰ প্ৰচলন আছিল। জনশ্ৰুতি অনুসৰি 1485 খ্ৰীষ্টাব্দত সুন্দানন্দ ঠাকুৰ নামৰ এজন ৰজাই এই পূজাৰ প্ৰথম প্ৰচলন কৰিছিল। আকৌ বান ৰজাৰ সৈতে জড়িত এক জনশ্ৰুতি মতে প্ৰধানত শৈৱ সম্প্ৰদায়ৰ লোকসকলে এই পূজা এই দিনটোতে শিৱক সন্তুষ্ট কৰিবলৈ আয়োজন কৰে। অন্য এক জনশ্ৰুতি আছে যে সেই সময়ত ঋণ পৰিশোধ কৰিবলৈ নোৱাৰা কৃষকসকলক চ'ত মাহৰ শেষৰ দিনা বৰশীত বিন্ধাই চকৰিত ঘূৰোৱা হৈছিল। অৱশ্যে 1890 চন মানৰ পিছৰ পৰা এই প্ৰথা বন্ধ হৈছিল যদিও পূজাৰ বিশেষ দিনটোত পিঠিত বৰশী লগাই ভক্তই ভগৱানৰ প্ৰতি চৰম ভক্তি আৰু ত্যাগ দেখুৱায়। চৰক পূজাৰ বিশেষ অংগ নীল পূজা। পূজাৰ আগদিনা চৰক গছডাল ধুই মচি পৰিষ্কাৰ কৰা হয় আৰু পূজাৰ অন্যান্য বিশেষ অংগসমূহ হ'ল কুম্ভীৰৰ পূজা, জ্বলন্ত এঙাৰৰ ওপৰেদি খোজ কঢ়া, চুৰি ডেগাৰ ওপৰত জঁপিওৱা, শিৱৰ বিয়া, অগ্নি নৃত্য, চৰক গছত ওলোমা, লগতে পিঠিত ডাঙৰ বৰশীৰে বিন্ধাই লৈ ওলোমা, লগতে হাজিৰা পূজা আদি। চৰক গছত স্থাপন কৰা কাঠৰ চকৰিত পিঠিত লোহাৰ বৰশী ফুটাই ওলমি থাকি চক্ৰাকাৰে ঘূৰোৱা হয় আৰু এই প্ৰথাটোক কোৱা হয় বৰশী সন্যাস। এই পূজাৰ বাবে ভক্ত বা সন্যাসীসকলে কেইদিনমান আগৰ পৰাই কঠোৰ ব্ৰত আৰু সংযম পালন কৰে। ভাৰতৰ মহাৰাষ্ট্ৰৰ বগাৰ উৎসৱ, ছিকিম ভূটানৰ চৰক, অন্ধ্ৰপ্ৰদেশৰ চিৰিমন্নু, মেক্সিকোৰ প্ৰাচীন ডেঞ্জা ডে লছ ফলাডেৰেছ আদি উৎসৱৰ চৰক পূজাৰ লগত সাদৃশ্য আছে। পূজা চাবলৈ ভিৰ কৰা এই ঠাইডোখৰ হৈছে বঙাইগাঁৱৰ নিকটৱৰ্তী চাপাঘাটা আৰু ইয়াত প্ৰতি বছৰে চৰক পূজা অনুষ্ঠিত কৰা হয়। বাকী যিয়ে নহওক ঈশ্বৰৰ প্ৰতি থকা ভক্তি আৰু ত্যাগে আনি দিব পাৰে দুখ কষ্ট সহ্য কৰিব পৰা শক্তি, আৰু সেয়ে হয়তো কোৱা হয় ভক্তি আনি দিয়ে শক্তি। আৰু এই পূজাভাগ চালে এই কথাটোকে উপলব্ধি কৰিব পাৰি। ভাৰতবৰ্ষৰ পশ্চিমবংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগতে অসমৰ ঠায়ে ঠায়ে চৰক পূজা আয়োজন কৰা হয়।